আপোনালোকৰ দেখাম এজন বিশেষভাৱে অক্ষম ব্যক্তি যাৰ নেকি তেওঁৰ চকু দুটা অন্ধ, তেওঁৰ মাক আৰু তেওঁৰ পত্নী আৰু তেওঁৰ চকু দুটা বিশেষভাৱে সক্ষম নহয় যে অন্ধ, তথাপিও তেওঁলোকৰ প্ৰতিভা দেখি আপুনি আচৰিত হ'ব আৰু কি ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকে নাগাৰা বজাই সকলো ৰাইজকে মোহিত কৰিছে। তাৰ এটি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। ট্ৰেইনিংটো লৈ এনেকৈ নেগা বনাবলৈ শিকিলোঁ আৰু এনেকৈ কিছুমান গীত গাবলৈ শিকিলোঁ। সকলোৱে এটা হাত চাপৰি দিব লাগে বা কি ক'ব সৰুৰে পৰা এইদৰে শিকিছিল কেনেকৈ কোনে শিকাইছিল? আমি পুনৰ হৰিনাম
এয়া হৈছে শ্ৰীমন্ত ট্ৰেইনিংটো লৈ এনেকৈ নেগা বজাবলৈ শিকিলোঁ আৰু এনেকৈ কিছুমান গীত গাবলৈ শিকিলোঁ এনেকৈ কিছুমান মনৰ ধাৰণা এনেকৈ আৰু চলি আছে কেনেকুৱা লাগিছে এই মুহূৰ্তত এনেই অকণমান মোৰ মনত ভাল লাগিছে মই আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু আজি অন্তিম দিনৰ কাৰ্যসূচী যিহেতু আজি শ্ৰীমন্ত শংকৰদেৱৰ হৰিনামৰ ধ্বনি আজি শেষ অন্তিম দিনৰ কাৰ্যসূচী সেইটোকে আজি মোৰ মনত বহুত কল্পনা বহুত ভাল লাগিছে সকলো বাপ সমস্ত লগ পাইছোঁ সকলো মৰমৰ ভাই ভনীসমূহ লগ পাইছোঁ সকলো মোৰ মৰমৰ আইতা ককা ভাই ভনী সকলোকে লগ পাই আজি মনত এটা আনন্দ লাগি গ'ল তাতে আজি আপোনালোকৰ মুখাগত উপস্থিত হ'লে মই নথৈ আনন্দিত হৈছোঁ আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে যে আপুনি যে নাগাৰা বজাই আছে বা নাম গাই আছে আপোনাৰ চৌপাশে মানুহ আৰু মানুহে ৰ লাগি চাইছে আপোনাক এই কথাখিনি জনাৰ পিছত মনত কেনেকুৱা ভাৱ হৈছে কিমান ভাল লাগিছে মোৰ মনত অকণমান ভাৱ ভৰ্তি এটা বাঢ়িছে যিনেকি মোক মানে বাপসকলে হাত চাপৰি বজাই দিছে তেখেতলোকে মোক সহায় সহযোগ কৰিছে তেখেতলোকৰো মোৰ ভালৰ মই কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন জনাইছোঁ সকলোৱে এটা হাত চাপৰি দিব লাগে বা আপুনি কোন হয় কি ক'ব সৰুৰে পৰা এইদৰে শিকিছিল কেনেকে কোনে শিকাইছিল ভগৱানৰ লীলা বা শক্তি বুলি ক'ব পাৰি নহয় জানো